গোৱালপাৰাৰ মাটিয়া কাৰিপাৰাত শোকাবহ ঘটনা। পুৱতি নিশা এটা অকলশৰীয়া প্ৰকাণ্ড হাতীৰ গছকত মৃত্যু হ'ল মাতৃ আৰু পুত্ৰৰ। মৃত মাতৃগৰাকীৰ নাম মঞ্জিলা খাতুন আৰু 4 বছৰীয়া পুত্ৰ মিনহাজুল হক। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈছে যদিও ঘটনাস্থলীত বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় লোক। ৰংজুলি বন বিভাগৰ বিৰুদ্ধে এই ক্ষোভ ৰাইজৰ। উল্লেখ্য যে হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাখনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত মহামান্য উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল যে হাতী মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে। কিন্তু আজিৰ তাৰিখলৈকে জিলা বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল। আনহাতে নিহত মাতৃ পুত্ৰৰ ঘৰ গোৱালপাৰাৰ ৰাক্ষসিনী গাৰোপাৰাত। পেটৰ খাতিৰত ইটা ভাটাত হাজিৰা কৰিবৰ বাবে কাৰিপাৰালৈ আহিছিল দুখীয়া পৰিয়ালটো। কওকচোন। ফজৰ নামাজৰ টাইমত হাতীটা আহিছে, আহাৰ পৰা মানুহ মাতাবা লাগছে যে এই তুহুন উঠা উঠা যে হাতী আহিছে। তাৰপিছত মোৰ গিৰেকটা মোক তুলি হেনা উঠতো হাতী আহিছে, যাং তোমাৰ ঘৰত যাং যাবা লাগছো। তাৰ উঠি আর আপিটা হাই তাহান দুজন বলে ফিলত আছিল আর চলিটাক লবাইছে, লবাই হেনা চলিটাক লৈ হেনা লাহে লাহে যাবা লাগছে। আর হাতিটা কি করছে ইফালে দিয়ে ওলাই হেনা আপি ছটাক ধরি এরকম ভাঙবা লাগছে। আর আমি হাই জাগলিটার ওচরতে আমি খালি কোনো রকম তার ঘরত যাই খারা হয়েছে আর আপি ছটা মরিল। বাচ্চাটো আছিল লগত? বাচ্চাটার লগত আছে, কলাত আছিল বাচ্চাটা। কলাতে আছিল। হাতী এটাই আছিল? হাতী এটাই আছিল, ডাঙর হাতী এটা হাতী আছিল। হাতীটা তাক মারিল আর আমি হাই অলপখিনি পিছতেই। আপনি দেখিছে আর নিজে চোখে দেখছো আমি। নিউজ ডেস্ক রিপোর্ট, ভয়েস 24/7।